মানে ইমান সাংঘাতিক ওলাই গৈছে। নাই লৈছো পৰৱৰ্তী খবৰ গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ দুৰ্ঘটনা বাছ বলেৰো আৰু স্কুটাৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বলেৰো বাহনৰ চালকগৰাকী ৰংজুলি চিকিৎসালয়ত মৃত্যু হৈছে আন দুজন আহতৰ আৰু সফিউল হক আসাদুল ইছলামৰ চিকিৎসালয়তে মৃত্যু হৈছে দুৰেখৰ ধুবুৰীৰ ফকীৰগঞ্জত বুলি জানিব পৰা গৈছে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আহত এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে দুৰ্ঘটনাটোত 4গৰাকী লোকৰ মৃত্যু হৈছে আৰু কঢ়িয়ামাৰী লগতে খেকাপাৰাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় সংকটজনক অৱস্থাত এজন যাত্ৰীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাটোত 4গৰাকীকৈ লোকৰ বৰ্তমান সময়লৈকে মৃত্যু হৈছে চিকিৎসালয়তে দুগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু দুৰ্দেশৰ ধুবুৰীৰ ফকীৰগঞ্জত বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোৰ এতিয়া শোকৰ চাপৰা পৰিলক্ষিত হৈছে বাছ বলেৰো আৰু স্কুটাৰৰ মাজত সংঘৰ্ষ যাৰ ফলত বৰ্তমানলৈকে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে এজনৰ অৱস্থা সংকটজনক অৱস্থাত এজনক ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু বডিৰ পৰা এক্সট্ৰা বাছটো আহি আছে মুখামুখি লাগিছে মানুহ ডেড হৈছে ড্ৰাইভাৰটো বলেৰো গাড়ী ড্ৰাইভাৰটো এক্সিডেণ্টলি ডেড হৈছে ক'ত কোম্পানীকে আমাৰ কলকাতা মানুহ ইনজিঅ'ৰ হৈছে আৰু ইনজিঅ'ৰ হৈছে লগৰকেইটাতো লগে লগে ক'ত গৈ আছে গুৱাহাটীতে এই ঘটনাটো ধুমধাত এক্সিডেণ্ট হ'ল গাড়ী এক্সিডেণ্ট হওঁতে পেচেণ্ট আছে তিনিটা পেচেণ্ট আহি দুটা গুৰুটো সিহঁতে তাৰপিছত অক্সিজেন দি ৰাখছে তাৰপিছত অক্সিজেন ৰখাৰ পিছত তাৰপিছত গাৰ্জেনক ফোন কৰা হ'ল গাৰ্জেন গ'লে কৈছে আমি যাই আছোঁ আৰু দুজন ডেড হৈছে আৰু এজন অলপ সুস্থ আছে আৰু ইমান সুস্থ নহয় আৰু কি ইয়াৰো বিৰাট অসুবিধা হৈ আছে